চৰকাৰী নিযুক্তি পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই প্ৰতিজন প্ৰাৰ্থীৰ পৰা 3 পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰিছিল এই চক্ৰটোৱে চক্ৰটোৰ এজন প্ৰাক্তন বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে টুইটযোগে এই অভিযোগ ভিক্টৰ দাস নামৰ এজন লোকজনৰ অভিযোগ সন্দৰ্ভত তৎপৰ হৈ পৰিছে অসম আৰক্ষী এক গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত দৰ্শকসকলক জনাইছো চৰকাৰী নিযুক্তি পৰীক্ষাৰ নামত ধন সংগ্ৰহ এটা চক্ৰৰ প্ৰতিজন প্ৰাৰ্থীৰ পৰা 3 পৰা 8 লাখ টকা পৰ্যন্ত দাবী চক্ৰটোৰে এজন প্ৰাক্তন বিধায়ক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে টুইটযোগে অভিযোগ ভিক্টৰ দাস নামৰ এজন লোকৰ আৰু এই টুইটটোৰ পাছতে এই লোকজনৰ অভিযোগ সন্দৰ্ভত এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষীয়ে অভিযোগ সন্দৰ্ভত বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে এই চক্ৰটোৰ সৈতে কোন জড়িত এই চক্ৰটোৱে কেনে ধৰণৰ জাল পেলাইছিল এই সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে এই টুইটটোৰ পাছতে এতিয়া যিসকলে চৰকাৰী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ মাজতো এতিয়া যথেষ্ট এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু সকলোৱে যথেষ্ট আশা লৈ পৰীক্ষাত বহিছিল নিযুক্তি লাভ কৰিবৰ বাবে সকলোৱে আশা কৰিছিল কিন্তু তাৰ মাজতে যেহেতু এক বিশেষ কথা পোহৰলৈ আহিছে যে চৰকাৰী নিযুক্তি পৰীক্ষাৰ নামত একাংশই ধন সংগ্ৰহ কৰিছিল ধন সংগ্ৰহ কৰা এটা চক্ৰৰ কথা বৰ্তমান পোহৰলৈ আহিছে এজন ব্যক্তিয়ে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে তেওঁ অভিযোগ আনিছে এই সন্দৰ্ভত যে এটা চক্ৰই চৰকাৰী নিযুক্তি পৰীক্ষাৰ নামত ধন সংগ্ৰহ কৰিছিল এটা চক্ৰই আৰু প্ৰতিজন প্ৰাৰ্থীৰ পৰা 3 পৰা 8 লাখ টকা পৰ্যন্ত দাবী কৰিছিল এই চক্ৰটোৱে আৰু চক্ৰটোৰে এজন প্ৰাক্তন বিধায়ক জড়িত থকাৰ কথাও এই অভিযোগটোত উল্লেখ আছে আৰু এতিয়া এই টুইটটোৰ পাছতে এই অভিযোগ সন্দৰ্ভত আৰক্ষী যথেষ্ট তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে আৰু এই সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে অনুসন্ধান তেওঁলোকে চলাইছে আৰু কোন প্ৰাক্তন বিধায়ক এই চক্ৰটোৰ সৈতে জড়িত হৈ আছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যেহেতু ভিক্টৰ দাস নামৰ ব্যক্তিজনে এই কথা উল্লেখ কৰিছে যে 3 পৰা 8 লাখ টকা পৰ্যন্ত এই চক্ৰটোৱে দাবী কৰিছিল ইয়াৰ পাছতে এতিয়া অসম আৰক্ষী তৎপৰ হৈ পৰিছে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে আছে আমাৰ সাংবাদিক দীপাংকৰ কলিতা হয় দীপাংকৰ এক বিশেষ খবৰ আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো নিযুক্তি পৰীক্ষাৰ নামত ধন দাবী কৰা এক চক্ৰৰ কথা এতিয়া পোহৰলৈ আহিছে যেহেতু নিযুক্তি পৰীক্ষাৰ বাবে দেখিবলৈ পোৱা গৈছিল যথেষ্ট আশাৰে আচলতে সকলো অৱতীৰ্ণ হৈছিল পৰীক্ষাত সকলোৱে পৰীক্ষাটো নিকা আৰু স্বচ্ছভাৱে হোৱা বুলি সকলোৱে ধাৰণা কৰিছিল যেহেতু ইণ্টাৰনেটো কৰ্তন কৰা হৈছিল স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কিন্তু তাৰ পাছত এতিয়া যেহেতু পৰীক্ষাৰ ৰিজাল্ট দিবলৈ বেছি দিন নাই কিন্তু তাৰ মাজতে এতিয়া এটা চক্ৰৰ কথা পোহৰলৈ আহিছে আপোনাৰ হাতত সবিশেষ কি তথ্য আছে শেহতীয়া কি তথ্য আপুনি জনাব বিচাৰিব সব আসলে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে যি বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষাৰ এই পৰীক্ষাটো অনুষ্ঠিত কৰাক লৈ চৰকাৰে যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিছিল বিশেষকৈ ইণ্টাৰনেট কৰ্তন পৰ্যন্ত কৰিছিল ৰাজ্য চৰকাৰে আৰু এই পৰীক্ষাটো নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক আহ্বান নিৰ্দেশ দিছে আৰু সেই অনুসৰিয়ে পৰীক্ষা অনুষ্ঠিত কৰা সেৱাই হওক বা ৰাজ্যৰ আৰক্ষী প্ৰশাসনেই হওক তেওঁলোকে যথেষ্ট পদক্ষেপেৰে শৃংখলাবদ্ধভাৱে পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল তাৰ মাজতে কালিৰ দিনটোত আচলতে এটা টুইটে বৰ্তমান সময়ত সমগ্ৰ আৰক্ষী মহলত টুকাৰণি সৃষ্টি কৰিছে কিয়নো ভিক্টৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টুইটযোগে আৰু সেই টুইটটোত উল্লেখ কৰিছে যে 3 পৰা 4 লাখ 8 লাখ পৰ্যন্ত ধন দাবী কৰিছে এটা চক্ৰই যিসকল পৰীক্ষাৰ্থীসকলৰ পৰা আৰু এই যি ধন দাবী কৰিছে ধন দাবী চক্ৰটোত বিশেষভাৱে এগৰাকী প্ৰাক্তন বিধায়ক জড়িত বুলি এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গতিকে এই অভিযোগটো ইতিমধ্যে অসম আৰক্ষীৰ অধিক বিশেষ সঞ্চালক প্ৰধান জিপি সিঙক ইতিমধ্যে ব্যক্তিগৰাকীয়ে টুইটযোগে দিছে গতিকে এই অভিযোগটোৰ পিছত ইতিমধ্যে জিপি সিঙেও গোটেই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ তাৎক্ষণিকভাৱে গোটেই বিষয়টো তেওঁ চালি জাৰি চাইছে আৰু হয়তো আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা অতি শীঘ্ৰেই এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু লক্ষণীয় কথা এইটোৱেই যে যিটো সময়ত ৰাজ্য চৰকাৰৰ বিগত সময়ত যিসমূহ পৰীক্ষাসমূহত যি ধৰণৰ খেলি মেলি বিশৃংখলতা বা এনেধৰণৰ প্ৰশ্নকাকত ভাগিলেই হওক বা বিভিন্ন ধৰণৰ একাধিক অভিযোগ আছিল সেই সকলো অভিযোগক নস্যাৎ কৰিবলৈ এইবাৰ বিশেষভাৱে এই গোটেই সাৱধানতাখিনি অৱলম্বন কৰা হৈছে কিন্তু তাৰ পিছতো দেখা গ'ল যে 3 পৰা 8 লাখ টকা পৰ্যন্ত ছাত্ৰ ছাত্ৰীৰ বা পৰীক্ষাৰ্থীৰ পৰা ধন দাবী কৰাটো এইটো অতিকৈ এটা গোটেই বিষয়টোত এটা নতুন মূৰ দিছে বুলি ক'ব লাগিব আৰু গোটেই পৰীক্ষাটো এতিয়া বৰ্তমান সময়ত এতিয়া গোটেই ব্যৱস্থাটো এতিয়া নতুন এটা বিতৰ্ক
সাংঘাতিক খাইছে গতিকে ইয়াৰ পিছত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এতিয়া লক্ষণীয় হ'ব বা কোনগৰাকী প্ৰাক্তন বিধায়কৰ পৃষ্ঠপোষকতাত এই গোটেই সেই অনুসৰি কোনগৰাকী প্ৰাক্তন বিধায়কৰ পৃষ্ঠপোষকতাত এই গোটেই কাৰবাৰটো চলিছে গতিকে সেইখিনি আৰক্ষীয়ে উলিয়াব লাগে আৰু বৰ্তমান সময়ত জিপি সিঙৰ হাতত আমাৰ হাতত যিমানখিনি তথ্য আছে আৰক্ষী বিশেষ সঞ্চালক প্ৰধানগৰাকীৰ হাতত বহুখিনি তথ্য আহি পৰিছে আৰু তাৰ স্ক্ৰীনশ্বট ইতিমধ্যে বৰ্তমান সময়ত সকলোতে ভাইৰেল হৈছে পৰীক্ষা দি যিসকলে পৰীক্ষা দিছিল তেওঁলোক যথেষ্ট পৰিমাণে চিন্তিত হৈ পৰিছে কিয়নো ধনৰ বিনিময়ত যদিহে এনেধৰণে চাকৰি ক্ৰয় কৰিব পাৰি তেতিয়াহ'লে অতি নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ কোনো ধৰণৰ মূল্য নাথাকিব গতিকে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে যিহেতু আমি কৈছিলো যে চৰকাৰে এবাৰ কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই তেওঁলোকে ইণ্টাৰনেট পতন পৰ্যন্ত কৰিছে যাতে পৰীক্ষাটো ভালদৰে সম্পন্ন হয় আৰু ৰাজনীতি এটা কথা সংযোগ কৰিব লাগিব পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ মাত্ৰ আৰু 12 দিনমান সময় আছে 10-12 দিন সময় আছে গতিকে এই সময়ছোৱাত বৰ্তমান সময়ত এনেধৰণৰ এটা নতুন কথা পোহৰলৈ অহাটোৱে আচলতে যথেষ্ট পৰিমাণে চিন্তিত কৰিছে ৰাজ্যৰ গৃহ বিভাগত কিয়নো ৰাজ্যৰ চৰকাৰ প্ৰশাসন সকলোৱে আচলতে গোটেই বিষয়টো লৈ তেওঁলোক জড়িত হৈ আছিল গোটেই পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত কৰাত তাৰ মাজত এই নতুন বিতৰ্কটোৱে বা এই প্ৰশ্নকাকত বা এই পৰীক্ষা অনুষ্ঠিত কৰাকে চাকৰিৰ নামত যি ধন সংগ্ৰহৰ যি প্ৰক্ৰিয়া চলিছে বুলি এটা অভিযোগ উঠিছে এই গোটেই বিষয়টো আৰক্ষীয়ে পুংখানুপুংখভাৱে কেনেদৰে তদন্ত কৰে এতিয়া লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিন্তু এই গোটেই বিষয়টো এতিয়া যথেষ্ট বিতৰ্কত সাঙুৰ খাইছে বুলি ক'ব লাগিব আৰু এয়া অতিকৈ এটা যদিহে এনেধৰণৰ ঘটনা হৈছে তেতিয়াহ'লে অতিকৈ এটা লাভৰ কথা হ'ব কিয়নো ইমানখিনি সাৱধানতা অৱলম্বন কৰাৰ পিছতো কাকো একো আচলতে এই গোটেই বিষয়টোক কোনো সাধাৰণ লোকৰ দৃষ্টিকোণ নথকাকৈ যথেষ্ট কঠোৰভাৱে শৃংখলাবদ্ধতাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছতো যদি এনেধৰণৰ সুৰুঙা থাকি গৈছে তেতিয়াহ'লে ইয়াতকৈ আৰু লাজৰ বিষয় একো নহ'ব আইচেঞ্চা নিশ্চয়কৈ দীপাংকৰ কলিতাই আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি গোটেই কথাখিনি আমাৰ দৰ্শকসকলক জনোৱাৰ বাবে